কবি বিৰাজ কুমাৰ শৰ্মাদেৱৰ কবিতা শিশু দিৱস। ৰঙা গোলাপ ভালপোৱা মানুহজনলৈ মনত পৰিছে। আচলতে ৰঙা গোলাপৰ কলি ভাল পাইছিল মানুহজনে। ফুলকলি যেন এজাক শিশু, যি শিশুক ভাল পাইছিল, দিছিল অন্তৰৰ নিভাজ স্নেহ। সেয়ে আজি শিশুহঁত আনন্দমুখৰ। ৰঙা গোলাপ হেনো প্ৰেমৰো প্ৰতীক। মানুহজনো প্ৰেমিক আছিল, যাক যাক কণমানিৰ হিয়া মৰমেৰে আপ্লুত কৰিছিল। নেহৰু খুৰা বুলি সৰ্বজন বিদিত, শিশুৰ অন্তৰত আজিও সমাদৃত। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী, বুকুত সদায় এটি ৰঙা গোলাপ কলি। চিৰহাস্যময় মুখ যেন মুকুতাৰ এক অপৰূপ তেজাল বাখৰ মণি। চৌপাশে এজাক শিশুৰ কলকাকলি, চিঞৰ বাখৰ কলৰৱ ধ্বনি। প্ৰতিটো বছৰ 14 নৱেম্বৰ হেজাৰ শিশুৱে অতি হেঁপাহেৰে সোঁৱৰে এই মধুৰতম শুভক্ষণত, তোমাৰেই উপজা পবিত্ৰ দিনত। ইমানেই ভাল পোৱা তুমি দেৱদূত সদৃশ